বা আজি নিজকে পোৱা গাড়ী মালিক লাগি গৈছে অ' দাই ভাই গাড়ী ঘূৰাই লোৱা অ' গাড়ীত গাখীৰ লৈ আহিছে সেইকাৰণে মোৰ নামকে আছে আজি গাড়ীয়ে গাখীৰে একেলগে মিলাইছে অ' নালালো অলপমান খাই চাম আৰু বহুত দিনৰ আগৰ গাখীৰ একে চেককে মাৰিছে গৰু গাখীৰ আছে নে গঁৰ গাখীৰ আছে ইমান চেক মাৰিছে আজি মই তোক বহুত দিনৰ পৰা হেণ্ডচাপ দিলি যে দি দিছো কি দিছা মাল আছে কাৰণে দি দিছো কি মাল আছে অ' হেণ্ডচাপ দিছো সমান কৈছো বা কথা সুৰে বেলেগ হৈ গৈছে যে আনি দিছো কিবা গন্ধ পাইছো অ' গাখীৰ খাইছো গাখীৰৰ এনেকুৱা গন্ধ কেমেচা কেমেচাম নহয় কেঁচেমা কেঁচেম শুনাইছে মই কৈছো গাখীৰ খাইছো গাখীৰৰ এনেকুৱা গন্ধ নহয় নহয় গাখীৰ এনেকুৱাই শুনাইছে মৰিবি দেই মই মৰিছো মইতো জন্মই নহৈছো তোৰ জন্ম হোৱা নাই জন্ম হম বুলি ভাবি আছো জন্ম হবি তই জংঘলৰ পৰা জংঘলৰ পৰা জন্ম আহি আছো কমল যা কিবা খাইছিয়ে না নায়ে খাৱা এনেকুৱা ভাজ ধৰিছে যে কেছটো কি বাৰু বাইক ভনীকে দুইজনীয়ে চাকৰি কৰিছে বাইক ভনী দুইজনী চাকৰি কৰিছে আৰে মন তুই কিবা খাইছা ভনীয়েকে হেণ্ডচাপ মাৰিব দিছো পাত্তাই নিছে এজনী তুই কিবা খাইছা গাখীৰ খাইছো গাখীৰ কিবা খাইছে আহিছে নেকি লেখক হ'ব ছাৰ টু দ্য এছিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচ টু দ্য এছিষ্টেণ্ট কমিশ্যনাৰ কওক ছাৰ কমিশ্যনাৰ অফ পুলিচ কমিশ্যনাৰ অফ পুলিচ কোন হয় এইটো কোন ন ছাৰ এইটো কোন হ'ব আৰু মোহন আপুনি লিখক হ'ব ছাৰ ছাৰ হাত বিষাইছে অলপ ৰেষ্ট লওঁ নেকি কম পাহাৰ ফালিছেনে আপুনি হাত বিষাবলৈ লিখক অ'কে ছাৰ কওক ছাৰ লিখক ছাবজেক্ট এইটো কি বুলি মাতিছে সুস্মিতা কি বুলি কলি এইটো কি বুলি মাতিছে সুস্মিতা তুই আমাৰ নাম ধৰি মাতিছা তোমাকতো মই কৃষ্ণ কমল বুলিও মাতিব নোৱাৰিছো তুই আজি কেকেদাৰৰ নাম ধৰি মাতিছা মই যাবা আজি তোৰ হৈছে কি একোতো নহৈছে আৰু যদি কিবা হৈছে এইটো তোমালোকে গম পাইছা সুস্মিতা দেখি আখন এইফালে তুই মদ খাই আহিছা খাকো কি কথা কৈছা তুমি মোক হলে কৈছা সুস্মিতা অবায়া যাম ইয়াত দৌৰ দিব লাগিছো দাদা দুপাইছে গালি পাইছা মৰম কৰিব লাগে
কি হৈছে হা কি হৈছে ইয়াৰ তুমি তাৰ মুখৰ গন্ধ চোৱাচোন কিয় আৰে চোৱা না মামম লাগিছে আরে মাই মেকে হুই যাবি ও এজনি মামম লাগিছে এই আরে চাইফালে চোৱা ক'ত পালা কোনে দিলে এইবোৰ বেয়া বস্তু এ ভাল বস্তু খাইছো তুই ভাল বস্তু ভাল বস্তু হা ভাল বস্তু গাখীৰ খাইছো মাক মোৰটো চুবাইছে ই এ সঁচাই কৈছো এডাল যে গাখীৰৰ বটল ঢালি দিছো সারো কাইবা দে তোর এই অবস্থা দেখি দিব কোন সাৰৰ কথা কৈছে তুমি এতিয়া সারকো চিনি নোপোৱা পাইছো বগাকে ওখকে নাকতলত যে যাই আছে সেইটো চাহ কথা কৈছে নাকতলৰ দাড়ি চাও মোৰ দোকানলৈ যাও চকীটাকে পেলাই ৰবা ঐ চেছ ও পিলা ও চেছ ৰাস্তা মই দিম শুনা হতনিয়ে মই মেনেজ কৰি আছো ৰ পাখলি এজনে নি আকৌ কি মেনেজ কৰিবগে এতিয়া হাল্লা নকৰবি বাবু তই উল্টা পাল্টা নকৰবি দে একদম নকৈছো বল দোকানত থৈ আহো বল নালাগে দে তই চুপ চাপ বহি থাকবি দে আৰু ছাৰক মোৰ গাড়ীৰ পৰা সাজ খাৱা বুলি নকবি নকবি ৰ মই নিমুৰ ৰস আনি আছো ৰ দেই কি হ'ব আরে বাইলং নিমু এটা দিন আমক মই নিমু এটা দিম কিন্তু কেছটো কি কি কেছ আপুনি যে তাৰ ইমান কেয়াৰ লৈ আছে আপুনি তাক মালটো খুৱাই দিয়া নাইতো হেই ফালতু ভাবছ না কি মোক চাব যদি আপনি খাওয়াইছে হতা কিন্তু বহুত বেয়া হ'ব কই দিছি সারে গম পাইলে দিব আপনাক আরে ভাই এই সৰু লৰাটো মাল খুৱাম না কি মই সৰু লৰা হাতো ই এডালে একো বিশ্বাস নাই সাৰো পালেগে দেখোন এ बोराइ बाथौ आंखौ बासायलै इसोर এনেকে চাহ থাকোতে যে মোক বহুত ধুনীয়া লাগিছে ঐ কণ্টলীয়া চৰ চিনি পাওঁ পাইছা কাণতিলৈ যে মা আগতে ক'ৰবাত লগ পোৱা নিচিনা লাগিছে কি খাই আহিছ তই কি খাই আহিছ গাখীৰ খাইছো চাহ গাখীৰ খাই আহিছ হয় চাহ মদাইছা গাই পাইছো পোৱা বটল চাফা কি হ'ল আছোন এইবিলাক খাই মৰে কি বসুমতাৰী আপোনাৰ গাড়ীত সাজ আছিল নে নাই মানে ছাৰ আছিল নে নাই আছিল ছাৰ মই ঠিকে ধৰিছো আপুনি খাব লাগিব আরে মই খোৱা নাইতো নলি খত খাব আরে হি মোৰ গাড়ীত বহি আছিল দেখা পালা হপাই খাই দিলাক বটল চাফা চাহ চুপ আৰু আপুনি ডিউটিলৈ আহোঁতে এইবিলাক কিয় লৈ আহিছে সরি ছাৰ মানে আমাৰ মাঘত বানাইতো সেইকাৰণে অলপ আনছিলো ছাৰ কিন্তু ডিউটিলৈ আহোঁতে আপুনি কিয় আনিব কিমান বেয়া কাম কৰিছে আপুনি জানেনে হয় ছাৰ সরি আৰু এইবিলাক সৰু ল'ৰাটোৱে এইবিলাক বুজি নাপাই খাই দিলে বটল চাফা চাহ এইটোক দিওঁৱে নেকি এটা সরি ছাৰ নেক্সট টাইম ডিউটি টাইমত আৰু এনেকুৱা নকৰো এই কাণত ধৰছো ঠিক আছে হ'ব এতিয়া যাওক ইয়াক দোকানত নমাই থোৱা গৈ যাওক হ'ব ছাৰ বিউটি স্যার যোৱাচোন তুমি নেমু অলপ খুৱাই দিবা ইয়াক যোৱা হ'ব স্যার ঐ চিধাই থাক